Hi guys, good morning. Welcome to my YouTube channel AB Blogs. আজি ৰাতিৰ পৰা ইমানেই বৰষুণ দিছে, যেন বানপানী আকৌ আহিব তেনেকুৱা যেন অনুভৱ হৈছে। গোটেই ৰাতিটো নেকনেকাই আছে কেৱল বৰষুণ। ভাবি ভয় লগা হৈছে, কাৰণ ইয়াৰ আগবাৰ নহয়, একচুৱেলি দুবাৰ হৈ গ'ল। দুবাৰ বৰষুণতেই গৰম পানী গেট, উমৰাংচু যিটো আছে, তাৰ বাদেও আৰু দুটা ডেম খুলি দিয়াৰ ফলত আমাৰ নগাঁও ডিষ্ট্ৰিক্ট কমপ্লিট পানীয়ে বুৰ গৈছিলে। অৱস্থা বহুতেই বেয়া হৈ গৈছিলে। মানুহৰ থাকিবলৈ জেগা নাইকিয়া হৈছিল। গৰু গাইৰ পৰা আদি কৰি পেলাই পশুধন সামগ্ৰী বহুতখিনি ক্ষয় ক্ষতি হৈছিলে। এতিয়াও আকৌ একেই পৰিস্থিতি হ'ব নেকি তেনেকুৱা এটা ধাৰণা হৈছে, কাৰণ যিটো বৰষুণৰ ধাৰা আৰম্ভ হৈছে, মানে দিনত হ'লে ৰ'দ দিব, ৰাতি হ'লে বৰষুণ। এনেকৈ হ'লে আমাৰ নগাঁও ডিষ্ট্ৰিক্টখন কেনেকুৱা পৰিস্থিতিলৈ হৈ যাব ভাবিব পৰা নাইকিয়া। ইমানেই বৰষুণ, তাকে লৈ পেলাই বহুত চিন্তিত হৈ পৰিছোঁ। কাৰণ খেতি বাতিটো গ'লেই, প্লাছ পশুধন সামগ্ৰী যিখিনি আছে সেইখিনিও হয়তো নাথাকিব। সেই গতিকে বহুত চিন্তিত হৈ পৰিছোঁ। আপোনালোকে কি ভাবে? বানপানী আহিব? আকৌ আহিবনে? মোৰ মতে কিন্তু বানপানী আকৌ আহিব, কাৰণ পানী যিটো ওপৰৰ পৰা যিমানখিনি পানী পৰি আহিছে, বৰষুণ আহিছে, ডেমবিলাক হয়তো আকৌ ফুল হৈছে। ফুল হোৱাৰ ফলত আকৌ সিহঁতে খুলিবলৈ বাধ্য হ'ব। বাধ্য হোৱাৰ ফলত আমাৰ নগাঁও জিলাখনত কেনেকৈ প্লাবিত হৈ পৰিছিলে, সকলোৱে নিউজ চেনেলৰ পৰা আদি কৰি পেলাই বহুত ভিডিঅ' বনাইছে, দেখা পাইছে। তাকে লৈ পেলাই বেছি চিন্তা লাগিছে। কি আপোনাৰ এনেকুৱা পৰিস্থিতি হ'লে মানুহে খেতি বাতি কেনেকৈ কৰিব? এতিয়ালৈকে কঠিয়াই পেলাব পৰা নাইকিয়া। কোনোবাই কুঁহিয়াৰ খেতি কৰিছে, কোনোবাই হালধি খেতি কৰিছে, সকলোবিলাক হেৰি হৈ গৈছে। মই এজন এগ্ৰিকালচাৰৰ ডিপাৰ্টমেণ্টৰে হয়। তাকে লৈ পেলাই চিন্তিত হৈ পৰিছোঁ। কি পৰিস্থিতি, কি কৰিলে কি হ'ব? গৰু গাইবিলাকৰতো অৱস্থা নাই। যিটো আমাৰ ঘৰৰ ওচৰতে আছে কন্দলি পাহাৰ, তাত আপোনাৰ নি পেলাই গৃহস্থই নি পেলাই তাত গৰুখিনিক যেনে তেনে খুৱাই বোৱাই অলপমান সকাহ দিছে পশুধনখিনিক। গতিকে এনেকুৱা পৰিস্থিতি হ'লে কি হ'ব? আপোনালোকে কমেণ্ট কৰি জনাবচোন যে গৰম পানী গেটটো খুলিছে নে নাই খোলা? বৰষুণৰ পানীয়ে ভৰাই পেলাব নেকি? আপোনালোকে দেখিছিলে চাগে, আমাৰ বাইপাছৰ পৰ্যন্ত, নগাঁৱৰ যিটো চক, বৰঘাটৰ বাইপাছৰ চকৰ পৰ্যন্ত পানী হৈ পৰিছিলে। আমাৰ ঘৰততো একাঠু পানী হৈ গৈছিলে। পিছ চাইডে এতিয়াও পানী ওলোৱাই নাই এতিয়া। গতিকে এতিয়া নতুনকৈ যদি পানী আহে, অতি সোনকালেই নগাঁও জিলাখন পানীৰ তলত থাকিব বুলি পেলাই মই মোৰ মতেহে ধাৰণা কৰিছোঁ। শুৱাৰ পৰা উঠি লৈ পেলাই দেখিছোঁ দপদপাই আছে বৰষুণ। গোটেই ৰাতি বৰষুণ পৰিছে। এনেকৈ হ'লে বহুতেই দুখ লাগিব। আৰু কালি যিটো আমাৰ যিজন অভিনেতাৰ মৃত্যু হৈছিলে, তেখেতৰ মৃত্যুত মই শোক প্ৰকাশ কৰিছোঁ। আৰু এজন উদীয়মান আমাৰ শিল্পী আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে হেৰাই গ'ল। তেখেতৰ আত্মাৰ চিৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। আৰু মই ভাবোঁ আমাৰ অসমতো যিটো কেঞ্চাৰ বেমাৰ হৈছে, কেঞ্চাৰ বেমাৰ ট্ৰিটমেণ্ট যাতে উন্নত কৰিব পাৰে, চৰকাৰক এটাই অনুৰোধ জনাইছোঁ যে কেঞ্চাৰ যিখিনি বেমাৰী আছে তেওঁলোকক উন্নত চিকিৎসা কৰিবৰ কাৰণে তেওঁ চেন্নাইত গৈ চিকিৎসা কৰিব লগা হৈছে। গতিকে আমি ভাবোঁ যে আমাৰ অসমতেই যেন ভালকৈ চিকিৎসা কৰিব পাৰে, তাৰ কাৰণে আমাৰ অসম চৰকাৰে ব্যৱস্থা লওক। তাকে মই চৰকাৰৰ প্ৰতি অনুৰোধ জনাইছোঁ। আৰু এই ডেমবিলাক যে খুলি দিয়ে, ডেমবিলাক খুলি দিয়াৰ আগতে আমাৰ অসম চৰকাৰৰ যিখিনি দুৰ্যোগ ব্যৱস্থাপনাৰ মানুহ আছে,
যিখিনি বিষয়ববীয়া আছে তেওঁলোকে গৈ তাত গৈ এপাক চোৱাটো উচিত যে এই পানীটো খুলি দিলে আমাৰ ৰাইজৰ কিমানখিনি ক্ষয় ক্ষতি হ'ব, কেনেকুৱা ধৰণৰ অসুবিধাৰ সৃষ্টি হ'ব, সেইকাৰণে তেওঁলোকে গৈ পেলাই তাত গৈ চোৱাটো উচিত। এতিয়া গেৰুকামুখৰ বান্ধটো অলৰেডি খুলি দিছে। লখিমপুৰ ধেমাজি ডিষ্ট্ৰিক্টৰ পৰা আদি কৰি পেলাই গোটেইখিনি বৰ্তমান মানে অৱস্থা বহুত বেয়া হৈ পৰিছে। গতিকে মই সকলোকে মানে মই চৰকাৰক অনুৰোধ জনাইছোঁ, তেওঁলোকে এই নদীবান্ধবিলাক বান্ধিছে ঠিকেই, বান্ধিছে তেওঁলোকে আমাক কাৰেণ্ট যোগান কৰিবৰ কাৰণে, আমাৰ পোহৰৰ ব্যৱস্থা কৰিবৰ কাৰণে নদীবান্ধখিনি বান্ধিছে। কিন্তু মোৰ মতে তেওঁলোকে উচিতভাৱে তেওঁলোকৰ যি বৈজ্ঞানিক পদ্ধতি সেইখিনি উন্নত কৰি পেলাই তেওঁলোকে সেই বান্ধবিলাক বান্ধিব লাগে। আৰু আমাৰ যিটো উমৰাংচু বান্ধ আছে, সেই বান্ধটো অলপ ফিকি গ'লেই তেওঁলোকে খুলি দিয়ে। গতিকে আমাৰ দুৰ্যোগ ব্যৱস্থাপনাৰ মানুহখিনি যিখিনি আছে আৰু অসম চৰকাৰৰ বিষয়ববীয়াসকলকো অনুৰোধ জনাইছোঁ, তেওঁলোকেও গৈ পেলাই তাত গৈ চাই আমাৰ ৰাইজৰ যাতে হাৰাশাস্তি নহয়, মই সেইটোকে অনুৰোধ জনাইছোঁ। আৰু বিশেষ বেছি একো নকওঁ। মৰ্ণিং ভিডিঅ'টো বনাইছোঁ, এতিয়ালৈকে ফ্ৰেছ হোৱা নাই। আৰু গতিকে আপোনালোকে কি কয় কি নকয় মোক কমেণ্ট বক্সত জনাব। আৰু মোৰ ভিডিঅ'বিলাক যদি চাই ভাল পায় তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰিব, লাইক কৰিব, আৰু যিটো বেল আইকন আছে দবাই পেলাই ছাবস্ক্ৰাইব কৰিব। তাকে কৈ পেলাই মই আজি মোৰ এই মৰ্ণিং ভিডিঅ'টো সামৰণি মাৰিছোঁ। অলপ পিছতে ওলাই যাম, ডিউটিটো ওলাই যাব লাগিব। গতিকে আজিলৈ টাটা। বন্ধুসকল, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো দবাই দিব, আৰু মোৰ কিবা ভুল ত্ৰুটি যদি হৈছে তাক শুধৰাই দিবলৈ কমেণ্ট কৰিব। ধন্যবাদ। জয় হিন্দ। জয়